নমস্কাৰ মই কৃষ্টি গগৈ মই চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী আৰু মই ধেমাজি জিলাৰ বাসিন্দা আজি বক্তৃতা অনুষ্ঠানৰ যেটো মূল বিষয় গ্ৰাম্য অৰ্থনীতিহে অসমৰ অৰ্থনীতিৰ ভেটি সেই বিষয়ে একাষাৰমান ক'বলৈ লৈছো বিভিন্ন জাতি জনগোষ্ঠীৰ সংগমস্থলী উত্তৰ পূৰ্বাঞ্চলৰ এখন অন্যতম ৰাজ্য হৈছে অসম আজি আমি এই অসমৰ অৰ্থনীতিৰ লগত গ্ৰাম্য অৰ্থনীতিৰ যি সম্পৰ্ক সেই বিষয়ে দুআষাৰমান ক'বলৈ লৈছো কিন্তু তাৰ আগতে আমি জানিব লাগিব অৰ্থনীতিনো কি স্বাভাৱিকতে অৰ্থনীতি বুলি ক'লে আমাৰ মনলৈ টকা পইচাৰ কথা আহে হয় অৰ্থ মানে টকা কিন্তু বহু অৰ্থনীতিবিদে ইয়াৰ সংজ্ঞা নানান ধৰণে দিয়ে আচলতে সীমিত সম্পদৰ সুব্যৱহাৰৰ দ্বাৰা সকলো অভাৱ পূৰণ কৰিব পৰাই হ'ল অৰ্থনীতিৰ মূল বিষয় এই অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ মাজৰ সম্পৰ্ক এৰাব নোৱাৰা আমাৰ অসমখনো এখন জনবহুল ৰাজ্য ইয়াৰ অধিক সংখ্যক লোক কৃষি কাৰ্যৰ লগত জড়িত বিশেষকৈ গ্ৰামাঞ্চলৰ লোকসকল এই ক্ষেত্ৰত অধিক আগবঢ়া অসমৰ প্ৰায় 90% লোকৰ জীৱিকা আহৰণৰ একমাত্ৰ সম্বল হৈছে কৃষি 1991 চনৰ লোকপিয়লৰ মতে অসমৰ বিভিন্ন উৎপাদন খণ্ডত নিয়োজিত হৈ থকা মুঠ শ্ৰমিকৰ 56% কৃষক আৰু 12% কৃষি শ্ৰমিক গতিকে এক কথাত ক'বলৈ গ'লে অসমৰ অৰ্থনৈতিক ভেটিৰ মূল হৈছে কৃষি আমাৰ অসমত খেতিয়কসকলে 12 মাহে ধান মাহ সৰিয়হ ঘেঁহু নানাবিধ শাক-পাচলি উৎপাদন কৰি সেইবোৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছে আমাৰ অসমত প্ৰতি বছৰে যথেষ্ট পৰিমাণৰ ধান উৎপাদন হয় 2009 চনৰ তথ্য মতে অসমৰ প্ৰতি হেক্টৰ ভূমিত 1765 কিলোগ্ৰাম ধান উৎপাদন হৈছিল কৃষিৰ লগত জড়িত বিভিন্ন ধৰণৰ উদ্যোগ হৈছে মৰাপাট উদ্যোগ চেনি উদ্যোগ ইত্যাদি কৃষি খণ্ডই পোনপটীয়াকৈ ৰাজ্যখনৰ জাতীয় আয়লৈ অত্যাধিক বৰঙণি আগবঢ়োৱাৰ উপৰিও উদ্যোগিক আৰু ব্যৱসায় বাণিজ্যৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰতো বিশেষ অৰিহণা আগবঢ়াই আহিছে এনেদৰে কৃষি খণ্ডই সকলো ফালৰ পৰাই অসমৰ অৰ্থনৈতিক ভেটি কিছু পৰিমাণে হ'লেও সবল কৰি তুলিছে ৰেচম উদ্যোগৰ ওপৰত ভিত্তি কৰিও বহু লোকে জীৱন নিয়াব পাৰিছে এৰী মুগা আৰু পাটপলু আদিৰ পৰা সূতা আহৰণ কৰি সেই সূতাৰে কাপোৰ বৈ অৰ্থ উপাৰ্জন কৰিছে ৰেচম উদ্যোগৰ লগত জড়িত থকা আমাৰ ওচৰৰে ঠাই দুখন হ'ল ঢকুৱাখানা আৰু শুৱালকুছি আমাৰ অসমবাসীৰ বাবে এটা অতি গৌৰৱৰ কথা যে সোণালী সূতা হিচাপে জনাজাত মুগা সূতা উৎপাদনত অসম পৃথিৱী বিখ্যাত প্ৰায় 97%তকৈও অধিক মুগা সূতা কেৱল অসমে উৎপাদন কৰে আমাৰ অসমখন কাঁহ শিল্পৰ বাবেও যথেষ্ট আগবঢ়া হাজো সৰ্থেবাৰী আদি ঠাইৰ বহু লোকে কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰিয়ে স্বাৱলম্বী হৈ উঠিছে লগতে আন কিছুমান অঞ্চলৰ লোকসকলে মৃৎশিল্পৰ যোগেদি স্বাৱলম্বী হ'ব পাৰিছে এনেদৰে গ্ৰামাঞ্চলৰ লোকসকলে বিভিন্ন পন্থা অৱলম্বন কৰি গ্ৰাম্য অৰ্থনীতি অধিক সবল কৰি তুলিছে যাৰ ফলস্বৰূপে অসমৰ অৰ্থনীতিতো ইয়াৰ কিছু প্ৰভাৱ পৰিছে অৰ্থাৎ অসমৰ অৰ্থনীতিৰ ভেটিও অধিক সবল হৈ উঠিছে ইয়াৰ উপৰিও বহু খেতিয়কে চাহ খেতিৰ জৰিয়তেও স্বাৱলম্বিতা লাভ কৰিছে কিয়নো আমাৰ অসমৰ আন কৃষিজাত সামগ্ৰী ৰপ্তানি হওক বা নহওক চাহ প্ৰচুৰ পৰিমাণে বিদেশলৈ ৰপ্তানি হয় 2012 চনৰ তথ্য মতে অসমত 765খন ডাঙৰ আৰু 78,091খন ক্ষুদ্ৰ চাহ বাগিচা আছে য'ত গড়ে দৈনিক 6.86 লাখতকৈও অধিক লোক নিয়োজিত হৈ থাকে এনেদৰে বৰ্তমান সময়ত মৃৎশিল্প বা মীন পালন পশুপালন ফল মূল ফুল আদিৰ জৰিয়তে বহু লোক স্বাৱলম্বী হৈ উঠিছে লগতে গ্ৰাম্য অৰ্থনীতিক বহুমাত্ৰা প্ৰদানেৰে অসমৰ সামগ্ৰিক অৰ্থনৈতিক দিশটো উন্নতি কৰি তুলিছে এনেদৰে বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ জৰিয়তে গ্ৰামাঞ্চলৰ লোকসকলৰ দ্বাৰাই অসমৰ অৰ্থনৈতিক ভেটি বহু পৰিমাণে উন্নত হৈ উঠিছে আমি পূৰ্বতে উল্লেখ কৰি অহা সকলোবোৰ কথাই যিহেতু কৃষিৰ লগত জড়িত গতিকে আমি ক'ব পাৰোঁ যে অসমৰ অৰ্থনৈতিক উন্নয়নৰ মূল মেৰুদণ্ডই হৈছে কৃষি বা গ্ৰাম্য অৰ্থনীতিয়ে হৈছে অসমৰ অৰ্থনৈতিক উন্নয়নৰ মূল ভেটি গতিকে আমি কৃষিখণ্ডৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে যাতে কৃষিখণ্ডৰ জৰিয়তে আমাৰ অৰ্থনৈতিক ভেটি আৰু সবল হৈ উঠে আমি পুৰণিকলীয়া কৃষি পদ্ধতিৰ সলনি
বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰিব লাগে বিভিন্ন ধৰণৰ উন্নত সাৰ বা জৈৱিক সাৰ উন্নত বীজ আদি ব্যৱহাৰ কৰিব লাগে লগতে জলসিঞ্চন ব্যৱস্থাটো অধিক উন্নত কৰি তুলিব লাগে আমি অকল বৰষুণ বা নলা নৰ্দমা আদিৰ পৰাই যে পানীৰ আশা কৰিম তেনে নহয় আমি বিভিন্ন ধৰণৰ বৈজ্ঞানিক পদ্ধতিৰ সহায়ত জলসিঞ্চনৰ সুবিধা কৰি ল'ব পাৰোঁ ইয়াৰ উপৰি আমাৰ গ্ৰামাঞ্চলৰ এটা অতি ডাঙৰ সমস্যা হৈছে মূলধনৰ অভাৱ গতিকে আমাৰ গ্ৰামাঞ্চলৰ লোকসকলে যিবোৰ শস্য উৎপাদন কৰিছে তাৰ যাতে উচিত মূল্য পায় সেইবাবে বজাৰৰ ব্যৱস্থা কৰাটো অতি প্ৰয়োজন লগতে এই উৎপাদিত সামগ্ৰীসমূহ যাতে সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰি তাৰ ওপৰত যত্ন ল'ব লাগে আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা যে আমি কেনেকৈ শস্যসমূহ অধিক পৰিমাণে উৎপাদন কৰিব পাৰোঁ কেনেকৈ অধিক পৰিমাণৰ ফচল লাভ কৰিব পাৰোঁ তাৰ ওপৰত গুৰুত্ব দিব লাগে সেইবাবে গ্ৰামাঞ্চলৰ লোকসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে গতিকে আহক আমি সকলোৱে গ্ৰামাঞ্চলৰ লোকসকলক সজাগ আৰু সচেতন কৰি দিওঁ ধন্যবাদ